মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰি যোৱা শ্ৰী শ্ৰী বৰদোৱা সত্ৰ ভ্ৰমণ কৰোঁ আহক। এয়া আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বৰদোৱা পালোহি। শ্ৰীমন্ত শংকৰদেৱ 1449 চনৰ আহিন মাহত শুক্ল দশমী তিথিত বৰদোৱাৰ আলিপুখুৰী নামে গাঁৱত জন্মগ্ৰহণ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম আছিল সত্যসন্ধা আৰু পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা। সৰুতে মাকক হেৰুৱাব লগা হোৱাত বুঢ়ী মাক খেৰসুঁতী আয়ে শংকৰদেৱক ডাঙৰ দীঘল কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্যজন আছিল মাধৱদেৱ। এই বৰদোৱাখনে গুৰুজনাই প্ৰথম স্থাপন কৰা সত্ৰ। এয়া বৰদোৱাৰ সত্ৰৰ বেৰত ধুনীয়া ধুনীয়া ছবি আঁকা আছে ভগৱানৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত এক শৰণীয়া ভাগৱতী ধৰ্ম প্ৰচাৰ কৰিছিল। গুৰুজনাই কীৰ্তন, দশম, গুণমালা আদি পুথি ৰচনা কৰি অসমীয়া সাহিত্যক চহকী কৰি থৈ গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নাট্যকাৰ, শিল্পী আৰু অভিনেতা আছিল। গুৰুজনাই আমাৰ বাবে ঢোল, খোল আদি বাদ্যযন্ত্ৰ সৃষ্টি কৰি থৈ গৈছে। এয়া আমি নাটঘৰত প্ৰৱেশ কৰিছোঁ। নাটঘৰটো চাব লগা দেই, বৰ ডাঙৰ। মেইন নামঘৰৰ সন্মুখত দুটা ডাঙৰ ডাঙৰ সিংহৰ মূৰ্তি। সিংহ মূৰ্তি দুটাৰ বাবে আৰু সৌন্দৰ্য বাঢ়িছে। আমাৰ গুৰুজনাই সত্ৰসমূহ স্থাপন কৰি থৈ গৈছে। এয়া সুন্দৰভাৱে বাহিৰত ধূপ চাকি দিয়াৰ ব্যৱস্থা কৰিছে। এতিয়া আমিও ধূপ চাকি জ্বলাম। আমাৰ লগত যোৱা সকলোৱে ধূপ চাকি জ্বলোৱাত ব্যস্ত। চাকি জ্বলোৱা জেগাখিনিত ইমান ভিৰ হৈছে মানুহৰ। চাওকচোন, কৃষ্ণৰ মূৰ্তিটো ইমান সুন্দৰকৈ বনাইছে, দেখিলে ভাল লাগি যায়। আজি দেওবাৰ, সেইকাৰণে সপাই মানুহৰ ইমান ভিৰ হৈছে। যোনফালে চাওঁ সেইফালে মানুহে মানুহ হৈছে। ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চৰণ ধোৱা পানী দিয়ে। এয়া আমাৰ লগত অহা মাত্ৰ মাহী আৰু জীওক মোৰ বহুত ভাল লাগে।
নাম প্ৰসংগ শেষ হোৱাৰ পিছত প্ৰসাদ বিলালে। সকলো ৰাইজ এতিয়া প্ৰসাদ খোৱাত ব্যস্ত। বলক এতিয়া আকাশীগংগা চাবলৈ যাওঁ। আজি বৰ ৰ'দ দিছে, বৰ গৰম পাইছোঁ দেই। যোনফালে যাওঁ সেইফালে মানুহৰ ভিৰেই ভিৰ। বৰদোৱা সত্ৰৰ প্ৰাকৃতিক দৃশ্যটো ইমান সুন্দৰ, চাই থাকিলে চাই থাকিব মন যায়। ইমান শান্তিৰ পৰিৱেশ। বনভোজ খাবলৈ ইয়ালৈকে বহুত মানুহ আহে। বনভোজ খাবলৈ সুন্দৰকৈ ব্যৱস্থা কৰি দিয়া আছে। আপোনালোকেও যদি ইচ্ছা কৰে ইয়ালৈকে বনভোজ খাবলৈ আহিব পাৰে। এয়া আমি আকাশীগংগা পাই গ'লোঁ। বিৰাট ডাঙৰ ডাঙৰ মাছ আছে ইয়াত। চাওকচোন পুখুৰীটো, ইমান ডাঙৰ পুখুৰী। মেইন গেটৰ বাহিৰেও ইয়াতো এখন গেট আছে। ওপৰৰ আকৃতিটো জাপিৰ নিচিনা, ইমান ভাল লাগিছে। 1568 চনত কোচবিহাৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হয়। আমি বৰদোৱা সত্ৰ ভ্ৰমণ কৰি এতিয়া সকলো আমি বাছত উঠিবলৈ গৈ আছোঁ। মহাপুৰুষজনাৰ জন্মভূমিলৈ আহি বৰ ভাল লাগিল। অন্য এটা ভিডিঅ'লৈ পুনৰ আহিম। এতিয়া বাই।